ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব লৈ অসম ভ্ৰমণৰ কথা কৈছে। অসমৰ চাহ জনগোষ্ঠী প্ৰথমখন কেবিনেট বৈঠকতে কৈছে যে অসমলৈ তেওঁলোকে চাহ জনগোষ্ঠীৰ আহিব পৰা আহাৰ কি অসুবিধা আছে? তেওঁ মানা কৰিছে নেকি কোনোবাই? কিন্তু ইয়াৰে চাহ জনগোষ্ঠীক তেওঁ সমস্যা সমাধান কৰিলে নাই? আগতো তেওঁ মুখ্যমন্ত্ৰী আছিলে, এইবাৰ কিয় হঠাতে মনত পৰিল তেওঁ? খবৰ লোৱা নাই। অসমত চাহ জনগোষ্ঠীৰ কামো যদি কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব, মোদীজীয়ে কৰিব। তেওঁৰ দৰকাৰ নাইতো ইয়াত। তেওঁ খবৰ ল'ব আহিব পাৰে। চাহ জনগোষ্ঠীৰ সন্মানৰ ব্যক্তি আমাৰ অসমতো আছে। তেওঁ আহি ইয়াৰ বাগান এৰিয়া চাই যাওক, লাইনবিলাক চাই যাওক, ইয়াত জগন্নাথ মন্দিৰ চাওক, মডেল স্কুল চাওক, নহয় জানো? টুৰিষ্ট হিচাপে আহিব। টুৰিষ্ট হিচাপে আমি ৰেভিনিউ পাম, হোটেলৰ ভাড়া দিব, নহয় জানো? কিন্তু ইয়াৰে চাহ জনগোষ্ঠীক তেওঁ সমস্যা সমাধান কৰিলে নাই? আগতো তেওঁ মুখ্যমন্ত্ৰী আছিলে, এইবাৰ কিয় হঠাতে মনত পৰিল তেওঁ? খবৰ লোৱা নাই। অসমত চাহ জনগোষ্ঠীৰ কামো যদি কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব, মোদীজীয়ে কৰিব। তেওঁৰ দৰকাৰ নাইতো ইয়াত। তেওঁ খবৰ ল'ব আহিব পাৰে। চাহ জনগোষ্ঠীৰ সন্মানৰ ব্যক্তি আমাৰ অসমতো আছে। তেওঁ আহি ইয়াৰ বাগান এৰিয়া চাই যাওক, লাইনবিলাক চাই যাওক, ইয়াত জগন্নাথ মন্দিৰ চাওক, মডেল স্কুল চাওক, নহয় জানো? টুৰিষ্ট হিচাপে আহিব। টুৰিষ্ট হিচাপে আমি ৰেভিনিউ পাম, হোটেলৰ ভাড়া দিব, নহয় জানো? কিন্তু ইয়াৰে চাহ জনগোষ্ঠীক তেওঁ সমস্যা সমাধান কৰিলে নাই? আগতো তেওঁ মুখ্যমন্ত্ৰী আছিলে, এইবাৰ কিয় হঠাতে মনত পৰিল তেওঁ? খবৰ লোৱা নাই। অসমত চাহ জনগোষ্ঠীৰ কামো যদি কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব, মোদীজীয়ে কৰিব। তেওঁৰ দৰকাৰ নাইতো ইয়াত। তেওঁ খবৰ ল'ব আহিব পাৰে। চাহ জনগোষ্ঠীৰ সন্মানৰ ব্যক্তি আমাৰ অসমতো আছে। তেওঁ আহি ইয়াৰ বাগান এৰিয়া চাই যাওক, লাইনবিলাক চাই যাওক, ইয়াত জগন্নাথ মন্দিৰ চাওক, মডেল স্কুল চাওক, নহয় জানো? টুৰিষ্ট হিচাপে আহিব। টুৰিষ্ট হিচাপে আমি ৰেভিনিউ পাম, হোটেলৰ ভাড়া দিব, নহয় জানো? কিন্তু ইয়াৰে চাহ জনগোষ্ঠীক তেওঁ সমস্যা সমাধান কৰিলে নাই? আগতো তেওঁ মুখ্যমন্ত্ৰী আছিলে, এইবাৰ কিয় হঠাতে মনত পৰিল তেওঁ? খবৰ লোৱা নাই। অসমত চাহ জনগোষ্ঠীৰ কামো যদি কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব, মোদীজীয়ে কৰিব। তেওঁৰ দৰকাৰ নাইতো ইয়াত। তেওঁ খবৰ ল'ব আহিব পাৰে। চাহ জনগোষ্ঠীৰ সন্মানৰ ব্যক্তি আমাৰ অসমতো আছে। তেওঁ আহি ইয়াৰ বাগান এৰিয়া চাই যাওক, লাইনবিলাক চাই যাওক, ইয়াত জগন্নাথ মন্দিৰ চাওক, মডেল স্কুল চাওক, নহয় জানো? টুৰিষ্ট হিচাপে আহিব। টুৰিষ্ট হিচাপে আমি ৰেভিনিউ পাম, হোটেলৰ ভাড়া দিব, নহয় জানো? কিন্তু ইয়াৰে চাহ জনগোষ্ঠীক তেওঁ সমস্যা সমাধান কৰিলে নাই? আগতো তেওঁ মুখ্যমন্ত্ৰী আছিলে, এইবাৰ কিয় হঠাতে মনত পৰিল তেওঁ? খবৰ লোৱা নাই। অসমত চাহ জনগোষ্ঠীৰ কামো যদি কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব, মোদীজীয়ে কৰিব। তেওঁৰ দৰকাৰ নাইতো ইয়াত। তেওঁ খবৰ ল'ব আহিব পাৰে। চাহ জনগোষ্ঠীৰ সন্মানৰ ব্যক্তি আমাৰ অসমতো আছে। তেওঁ আহি ইয়াৰ বাগান এৰিয়া চাই যাওক, লাইনবিলাক চাই যাওক, ইয়াত জগন্নাথ মন্দিৰ চাওক, মডেল স্কুল চাওক, নহয় জানো? টুৰিষ্ট হিচাপে আহিব। টুৰিষ্ট হিচাপে আমি ৰেভিনিউ পাম, হোটেলৰ ভাড়া দিব, নহয় জানো? কিন্তু ইয়াৰে চাহ জনগোষ্ঠীক তেওঁ সমস্যা সমাধান কৰিলে নাই? আগতো তেওঁ মুখ্যমন্ত্ৰী আছিলে, এইবাৰ কিয় হঠাতে মনত পৰিল তেওঁ? খবৰ লোৱা নাই। অসমত চাহ জনগোষ্ঠীৰ কামো যদি কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব, মোদীজীয়ে কৰিব। তেওঁৰ দৰকাৰ নাইতো ইয়াত। তেওঁ খবৰ ল'ব আহিব পাৰে। চাহ জনগোষ্ঠীৰ সন্মানৰ ব্যক্তি আমাৰ অসমতো আছে। তেওঁ আহি ইয়াৰ বাগান এৰিয়া চাই যাওক, লাইনবিলাক চাই যাওক, ইয়াত জগন্নাথ মন্দিৰ চাওক, মডেল স্কুল চাওক, নহয় জানো? টুৰিষ্ট হিচাপে আহিব। টুৰিষ্ট হিচাপে আমি ৰেভিনিউ পাম, হোটেলৰ ভাড়া দিব, নহয় জানো?